হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাবা। আৰু যিসকল ছাত্ৰ-ছাত্ৰী এডুকেশ্যন আছাম চেনেলটোত নতুন আহিছা, তোমালোকে এডুকেশ্যন আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। যিসকলে HSLC 2026 দিব, তেওঁলোকে কোনোবাই 50 পায়ো HSLC 2026ত ফেইল কৰিব আৰু কোনোবাই 28 পায়ো পাছ কৰিব। তো ছাত্ৰ-ছাত্ৰীসকল, এইটো কেনেকুৱা সম্ভৱ তোমালোকে চাই লোৱা ভিডিঅ'টো। তো ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ যিসকলে 2026ত মেট্ৰিক এক্সাম দিব, তেওঁলোকে থিয়ৰিত আৰু MCQত দুয়োটাতে ছেপাৰেটলি পাছ কৰিব লাগিব। আৰু এই কথাটো বহুতে জানে আৰু বহুতে নেজানে, আৰু তোমালোকে এই ভিডিঅ'টো চাই লোৱা, তোমালোকে সকলোখিনি জানিব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ধৰি লোৱা, যদি তোমালোকে থিয়ৰিত যদি 10 পোৱা আৰু MCQত যদি 40 পোৱা, তেনেহ'লে তোমালোকৰ টোটেল মাৰ্ক হ'ব তোমালোকৰ 50 পায়ো তোমালোকক ফেইল বুলি কনচিডাৰ কৰা হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ধৰি লোৱা থিয়ৰিত 40 পাইছা আৰু MCQত 10 পাইছা, তেনেহ'লে তোমালোকক ফেইল বুলি কনচিডাৰ কৰা হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি পাছ কৰিব বিচাৰা, তেনেহ'লে তোমালোকে দুয়োটাতে ছেপাৰেটলি পাছ কৰিব লাগিব। তোমালোকে চাই লোৱা এতিয়া, তোমালোকে যদি থিয়ৰিত 14 পোৱা, MCQত যদি 14 পোৱা, তেনেহ'লে তোমালোকৰ টোটেল হ'ব 28 পাই পাছ কৰিব। কিয়নো তেওঁলোকে দুয়োটাতে থিয়ৰিত এণ্ড MCQত দুয়োটাতে ছেপাৰেটলি পাছ কৰিছে, কাৰণে তেওঁলোক পাছ হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়াৰ পৰা মন দি পঢ়া, তোমালোকে দুয়োটাতে পাছ কৰিব লাগিব আৰু MCQ আৰু থিয়ৰিত দুয়োটাতে তোমালোকে পঢ়িব লাগিব। আৰু তোমালোকে এতিয়াৰ পৰা মন দি পঢ়া, আৰু যদি এই টপিকটোৰ ওপৰত যদি কিবা ডাউট আছে, তোমালোকে কমেণ্ট বক্সত জনাব পাৰিবা।